এয়া আজি চকুৱা ধান বহাইছিলোঁ। কাইলৈ ৰাতিপুৱা ৰ'দত মেলি দিয়া হ'ব। চকুৱা ধানখিনি কেনেদৰে কি কৰোঁ চাওঁ আহক। চকুৱা ধানবোৰ ৰ'দত সোনকালে ৰাতিপুৱা মেলি দিছোঁ। শুকাবলৈ কিমান সময় লাগে নাজানো আৰু। 1টামান বজালৈ শুকাব চাগে আৰু। তাৰপৰা শুকালে এই চাউলখিনিৰ পৰা কোমল চাউলৰ জলপান উলিওৱা হ'ব আৰু বিয়া সকাম আদি আৰু ঘৰতো খাবলৈ লাগিব, সেইকাৰণে বুলি ধানখিনি বহোৱা হৈছে। এয়া আমাৰ নবৌ দুজনীয়ে ৰ'দত ধান পালখনত মেলিছিল, প্ৰথমতে লাগি ধৰিলে, সেইকাৰণে এৰুৱাই আছে। চকুৱা ধান বহাবলৈ অলপ কষ্ট হয় আৰু এৰুৱাই সিহঁতৰ আমনি লাগিছে ৰ'দত, উপায় নাই আৰু কৰিব কি। আজি ভিডিঅ'টো কেনে পালে বন্ধুসকল? ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।